আপোনালোকে যদি মোবাইলত PUBG ফ্ৰী ফায়াৰৰ দৰে এনেকুৱা কিছুমান গেম খেলে আপোনালোকে নিশ্চয় এটা অসুবিধা হৈছে অসুবিধাটো হল আপোনালোকৰ মোবাইলটো অতি কম সময়ৰ ভিতৰতে গৰম উঠি যায় আজি মই আপোনালোকৰ মাজলৈ এটা এনেকুৱা ধৰণৰ মেচিন বনাই দেখুৱাম যে সেই মেচিনটো ব্যৱহাৰ কৰিলে আপোনালোকে বহু সময়লৈ মোবাইলটো চলাই থাকিব পাৰিব মোবাইলটো গৰম নুঠে কেতিয়াও গৰম নুঠে মেচিনটো ব্যৱহাৰ কৰিলে এতিয়া চাও কেনেদৰে এই মেচিনটো বনাব লাগে প্ৰথমতে এডাল PVC পাইপত ল'ব আৰু PVC পাইপত এটা সৰু টুকুৰা এনেদৰে কাটি ল'ব PVC পাইপৰ এনেকুৱাকৈ তিনিটা টুকুৰা কাটি লৈছো এতিয়া টুকুৰা ডাঙৰ টুকুৰাটোৰ মাজেৰে সৰু টুকুৰাটো এনেদৰে আঠা লগাই দিম এইটো এটা সৰু DC মটৰটো ইয়াত এনেদৰে আঠা লগাই দিম PVC পাইপৰ সৰু টুকুৰাটো লৈছো আৰু সেই টুকুৰাটো 1 সেন্টিমিটাৰ দীঘলকৈ কেইটামান টুকুৰা কাটি লৈছো কলমৰ সৰু টুকুৰা এটা কাটি লৈছো আৰু সেই টুকুৰাটোত PVC পাইপৰ 1 সেন্টিমিটাৰ দীঘলকৈ কাটি লোৱা টুকুৰা কেইটা এনেদৰে আঠা লগাই দিম ফেনখন সম্পূৰ্ণৰূপে বনোৱা হৈ গল এতিয়া ফেনখন মই এই মটৰটোত ফিটিং কৰি দিছো এডাল USB কেবল লৈছো আৰু সেই কেবলডালৰ সম্মুখৰ মূৰটো কাটি দিছো আৰু ইয়াত এনেদৰে 4ডাল তার ওলাই আহিল এই 4ডাল তাৰৰ ৰঙাডাল আৰু কৰাডাল প্ৰয়োজন হ'ব বাকি দুডাল প্ৰয়োজন নাই বাবে মই কাটি দিছো USB কেবলডাল এই মেচিনটোৰ লগত সংযোগ কৰিবলৈ হলে USB কেবলডাল যোৱাৰ বাবে এটা ফুটা কৰি দিছো আৰু সেই ফুটাটোৰে মই USB কেবলডাল হুমাই দিছো এতিয়া ইয়াত মই আইৰনেৰে সোল্ডাৰিং কৰি দিম এই মেচিনটো দেখিবলৈ ভাল লগাৰ বাবে আপোনালোকে ইয়াত কালাৰ দিব পাৰে বা এনেদৰে টেপ মাৰি দিব পাৰে এই মেচিনটো আপোনালোকে মোবাইলত লগাবলৈ হলে এনেকুৱা এটা ক্লিপ ল'ব আৰু এই ক্লিপটো লবৰডালৰ সহায়ত মেচিনটোত লগাই দিব কেনেদৰে লগাব ভিডিওটো চাই থাকক Here we go. আপোনালোকে মোবাইলত এতিয়াৰ পৰা গেম খেলা সময়ত যদি এই মেচিনটো ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে বহু সময়লৈ গেম খেলি থাকিব পাৰিব মোবাইলটো গৰম ভিডিওটো একেলগে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা ভিডিওটো সকলোৰে মাজত শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল এই মেচিনটো বনোৱা সময়ত ব্যৱহাৰ হোৱা বস্তুকেইটাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে